ৰাইজসকল আজি ৰাতিৰ খানা এইফালে ব্ৰইলাৰ মাংস দুটুকু বেছি নহয় বাকীখিনি এয়া দেখিছে এয়া গাহৰি এই গাহৰিৰ তেল আজি ৰাতিৰ খানা কি চাবা দিয়ক ৰাইজসকল আপোনালোকক অকণমান লোভ লগাই দিওঁ আপোনালোকে একেবাৰে বেয়া চেয়া নাপাব দেই এইফালে চৰ্দি লাগি আছে একদম নাকে খুট 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 মাৰি আছে কি ক'ব একদম পুৰা হাঁচি এইফালে বেগ ফেলাৰ পৰা একদম ভাগিনে পুৰা হাঁহি হাঁচি যে মাৰি আছো চল লাগিল মানে আজি বৰষুণটো পৰি গ'ল তাতে চাইনিজ থকা মানুহ অকলশৰীয়া মানুহ বৰষুণ নিতিতিলেও নহয় এয়া কি ক'ব আৰু দিয়ক আৰম্ভ কৰি দিছোঁ আপোনালোকে একদম বেয়া চেয়া নাপাব অকণমান লোভ লগাই দিওঁ তাতে ব্ৰইলাৰ গাহৰি আজি মিক্স কথা ক'ব পৰা নাই একদম পূৰা হাঁচি আহিবলৈ গৈছে উপায় নাই আৰম্ভ কৰি দিছোঁ ৰাইজসকল বেয়া চেয়া একেবাৰে নাপাব কৃষ্ণ বুলি দেই কৃষ্ণ প্ৰথমে টেষ্ট কৰিব লাগিব গাহৰি পিচ কি মজা বাহ নাৰিকলৰ নিচিনা একদম মজা একদম বুঢ়া খাচী মিনিমাম কুইণ্টেলৰ ওপৰৰ গাহৰি এইটো মজা লাগিছে খাই ফাৰ্ষ্ট ক্লাছ গাহৰি দেই বনোৱাজনীকো মানিব লাগিব একদম মজা বনাই দিছে একেবাৰে গাহৰি খাই লিকত লাগে কোনটো খায় আপোনালোকে জানে নাজানে আপোনালোকে ভাবে যে এইডাল বুঢ়া গাহৰি লিকত লাগিছে নহয় আৰে যিজনী মাইকী গাহৰিয়ে পোৱালিত 4-5 বান দি দিলে তাৰপিছত সেই গাহৰিজনী কোনোবাই বেছি দিলে সেইজনীৰ পৰা আপোনালোকে 1 কেজি গাহৰি কিনি ল'লে মাংস সেই মাংসটো খাই একদম ফটুৱা লাগে মই কৈ দিলোঁ গতিকে গাহৰি মাংস কিনোতে অকণমান চাই চিন্তি সুধি পুচি কিনিব তেতিয়া পইচাটো অথলে নাযায় আৰু খায়ো ভাল লাগে যেনে মই আনিছোঁ ইয়াত দেখিছে গাহৰি তেল ইমান দীঘল আপোনালোকে চিন্তা কৰক মিনিমাম 1 ইঞ্চি 2 ইঞ্চি 2.5 ইঞ্চি এডাল তেলেই এডাল গোটেইডাল লৈ লয় তেলেই খাচী গাহৰি খাচী এয়াহে গাহৰি মজা দেখিছা মুখত নাই আৰু এতিয়া কিছুমানে কয় এডাল বুঢ়া গাহৰিডাল বেয়া লাগিব খাই চব মিছা যোনে গাহৰি কিনিবলৈ জানে নকওঁ আৰু মজা মজা হৈছে একেবাৰে খাই ব্ৰইলাৰ মাংস গাহৰি অলৰেডি শেষ আপোনালোকে দেখা পাই আছে এই দুপিঠে ব্ৰইলাৰ মাংস বেছি লোৱা আছিলোঁ গাহৰি মাংস অলৰেডি শেষ হৈ গৈছে ব্ৰইলাৰ মাৰি আছোঁ শেষ হ'ব হৈছে ইয়াত ফুল হ'ব হৈছে বাহ মজা আপুনি খানা মজা হৈছে বেলেগক তেনেকৈ আপোনালোকে সকলোৱে নাপায় বাৰু কিছুমানে মাৰে গালি বহুত বেয়া কমেণ্ট দিয়ে বহুত বেয়া গালি দিয়ে মোৰ ক্ষেত্ৰত মই পাই আছোঁ আজিলৈকে আপোনালোকে মোক একো বেয়া কমেণ্ট দিয়া নাই এটা বেয়া গালি পোৱা নাই কাৰণটো কি মই নাজানো মোৰ ফটোৱাও নহয় মই দেখাইছোঁ আমাৰ যি থলুৱা খাদ্য অকল ভাত খোৱা ভিডিঅ' মই আপোনালোকক মই দেখাই থকা নাই মই ভাত
আজি মাংসৰ লগত খালোঁ, আজি ব্ৰইলাৰ মাংস গাহৰি মাংস একেলগে খালোঁ। কেনেকৈ বনালোঁ গোটেইখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰোঁ। বা বেয়া পোৱা সকলে চাব নালাগে, চিধা চিধি কৈছোঁ। যিসকলে ভাল পাইছে চাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। আৰু লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লাষ্টত এক পিচি আছে ব্ৰইলাৰ মাংস মাৰি দিওঁ আৰু টেংকি ফুল অলৰেডি ফুলি হ'লেও বা হৈছে আৰু দেই। কি মজা লাগিল আজি ৰাতি, ভগৱানে বহুত ধুনীয়া মিলাইছে। বাই বাই।